হে গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ চবৰে ভাল মোৰো ভাল মই এই নতুন বছৰ আপোনালোকক আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ এই নতুন বছৰৰ মানে গোটেই বছৰটো বহুত ভালকৈ যায় আজি বহাগৰ 1 তাৰিখ হয় যিহেতু সো মই তাতে আপোনালোককো বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আপোনালোকৰ এইটো প্ৰাৰ্থনা কৰিছোঁ যে ভগৱানৰ ওচৰত আপোনালোকৰ যিমান বছৰত যিমান মানে পুৰণা বছৰটো যিমান দুখ আছিলে কি আছিলে সব মানে দুখ সুখ যি আছিলে বেয়া আছিলে সববিলাক শেষ হৈ যায় আৰু নতুন বছৰত আপোনালোকৰ জীৱনলৈ যাতে ভগৱানে বহুত সুখ কঢ়িয়াই আনে তাকে কামনা কৰিলোঁ আৰু আজি মানে আমাৰ ঘৰতো পূজা আছে আৰু তাৰপিছত আৰু 1 তাৰিখ হয় যেতিয়া মন্দিৰতো যাব লাগিব সো সেইটো কাৰণে আমি দুইটা মানে মন্দিৰত যাবলৈ ওলাই আহিছোঁ সেইটো দেখুৱাইছোঁ আমি ফাৰ্ষ্টতে মানে আমাৰ বাথৌ মন্দিৰত যাম আৰু তাৰপিছত আমাৰ ঘৰতো পূজা আছে আজি সেই পূজাটো দেখুৱাম কেনেকুৱা হয় আৰু এতিয়া মানে আমাৰ তাতে যোনটো সিজৌগুডিত কিবা জেওৰা দুংনাই মানে সেইটো কয় মানে সিজৌগুডিত আমাৰ যোনটো জেওৰা বনায় সেইটো বনাই আছে সো আমি মন্দিৰৰ পৰা আহি দেখুৱাম আপোনালোকক সেইটো কেনেকুৱা হয় চাব আৰু যদি ভাল লাগে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যে মোৰ আগৰ ভিডিঅ'বিলাক আৰু আপোনালোক এনেকৈ চাই থাকিব পাৰে সো আমাৰ ঘৰত মানে পূজাটো কেনেকুৱা হৈছে সেইটো দেখুৱাম আৰু এতিয়া আপোনালোক আমাৰ মন্দিৰটো চাওক বাথৌ মন্দিৰটো মানে বনাই আছে কমপ্লিট হোৱা নাই সো ৰখি আছে মোৰ কাৰণে সো আমি যাম এতিয়া ৰাস্তা আহি পালোঁ আৰু ঘৰৰ পৰা সো ভাবিলোঁ ব্লগটো ইয়াতে বনাই যাওঁ আৰু আপোনালোককো দেখুৱাম আমি আজি 1 তাৰিখৰ দিনটো কেনেকৈ পাৰ কৰিছোঁ আৰু আপোনালোকৰ জীৱনলৈ যাতে এই নতুন বছৰে বহুত সুখ কঢ়িয়াই আনে ন আচ্ছা আপোনালোকেও আশীৰ্বাদ কৰিব যে আমাৰ বছৰটো ভালে পাৰ হয় সো কোৱা হেপী ৰংজালী বৈশাখ হেপী বিহু ফ্ৰেণ্ডছ হেপী ৰঙালী বিহু সো আমি মন্দিৰত গৈ আছোঁ যেতিয়া দেখুওৱা যাম বলক এয়া হৈছে আমাৰ বাথৌ মন্দিৰ কমপ্লিট হোৱা নাই বনাই আছে ইয়াতে পূজাৰীবিলাক আছে আৰু এতিয়া সো আমি মন্দিৰ আহি পালোঁ এতিয়া পূৰা জাতীয় সাজ আৰনাই গছলা আৰনাই লৈছে গামোচা পিন্ধিছে সব মানে ট্ৰেডিশ্যনেল আৰু কাৰণ মন্দিৰত আহিলে নিজৰ ট্ৰেডিশ্যনেলটো পিন্ধিবই লাগিব আৰু সেইটো আমাৰ নিয়মেই হয় যিহেতু সো দেখুৱাইছোঁ মন্দিৰৰ ভিতৰত সোমাম এতিয়া আমি আমাৰ দেউৰীহঁত মানে পূজা কৰি আছে আগতীয়াকৈ কৰে তাৰপিছত তেওঁনো পূজা কৰাৰ পিছত মানে সেৱা চেৱা কৰিয়ে থাকিব পাৰে মানুহ আহি সো এয়া মই দেখুৱাইছোঁ বাৰু তেওঁলোক মানে পূজা দি আছে batu nang sanegri sandaja kronigri fronda panigri pamude denigri di tunggi hanigri bustu mute ha apa uanga bini tua kita pijo jamini akhirnya modal dah borong lagi borong jate borong sabna jate modal dah alo alo इसलिए हमें बोर मत होने देना पैसा राय बतने के आराम से जरूरी है ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক দেখুৱাইছোঁ চাওক আমাৰ সিজৌগুডিৰ ওচৰত মানে যেতিয়া পূজা চূজা কৰা হয় আমি পূজা কৰোঁ তেতিয়া এই ককাজনক দেখিছে তেওঁ দেউৰী হয় তেওঁ মানে মন্ত্ৰ চন্ত্ৰ গায় আৰু বৰাই বাথৌৰ ওচৰত প্ৰাৰ্থনা জনাই যে আমি যোনটো সেৱা চেৱা কৰিছোঁ যে আমাৰ মংগল কামনা কৰি মানে ভগৱানৰ ওচৰত তেওঁ মন্ত্ৰ গোৱা হয় আমি মন্দিৰত সেৱা কৰি আহিলোঁ আৰু কিন্তু ইমান ভালকৈ দেখাব পৰা নাই আমি সেৱা কৰি আছিলোঁ মানে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰো হয় তেতিয়া সো এতিয়া প্ৰসাদ লৈ আহিলোঁ সেৱা কৰা হৈ গ'ল তো মন্দিৰ ফালে আৰু আমি প্ৰসাদকেইটা খাই এতিয়া ঘৰত যাম কাৰণ ঘৰতো আজি পূজা আছে সো ঘৰৰ কাৰণেও ৰেডি কৰি আছে মাহঁতে সো আমি তাত যাম সেইটো দেখুৱাম আমাৰ তাত মানে কেনেকুৱা হৈছে আজি পূজাটো আৰু আৰচো আছে সো দেখুৱাই গৈ আছোঁ চাই যাব
মোৰ মন্দিৰৰ পৰা অহা অলপমান দেৰি হ'ল আৰু ইয়াৰ মানে যোনটো জেওৰা বনাইছোঁ খামি হেবনাই বুলি কয় এইটো মানে নতুনকৈ বছৰত বনাব লাগে যেতিয়া বিহু হয় আমাৰ চ' আজি পূজা হ'ব ইয়াতে সেইটো নতুনকৈ বনাই হ'ল মানে দেউতাহঁতৰ আৰু এইখিনি লিপি কৰি ভালকৈ থৈ দিছে ইয়াত মানে পূজা হ'ব সেইটো কাৰণে সেইটো জেওৰাটো বনাইছে আৰু এইটো দাউথু বিখা বুলি কয় সেইটো আমাৰ বড়ো ভাষাতে দাউথু বিখা হেবনাই আৰু এফালে আৰু চব সেইটো কাকক দেখুৱাইছোঁ এইটো চাওক এয়া এইটো আপোনালোকে কি বুলি কয় অসমীয়াত সেইটো নাজানো আমাৰ বড়ো ভাষাত বাথা বুলি কয় মানে এইটো আৰু এইটো যেতিয়া সিজৌগুৰিত পূজা কৰা হ'ব আৰু ইয়াতে সাইডত যে এনেকৈ লাইন কৰি থৈছে তাতে মানে পূজাত এইটো দিয়া হ'ব সেইটো দেখুৱাইছোঁ বাৰু কেনেকুৱা কৰা হয় সেইটো বাথা বুলি কয় অসমীয়াত কি কয় আপোনালোক জানিলে ক'ব বাৰু মই নাজানো অসমীয়াত কি কয় মানে ফুলৰ মালা বনাইছে পুৰা পূজাৰ কাৰণে ৰেডি আৰু ফালে কলপাত চলপাত লৈ আহিছে তো ফ্ৰেণ্ডছ আমাৰ এতিয়া পূজা কৰিবলৈ হৈ গ'ল মানে আৰজ গাবৰ কাৰণে চব মানুহ আহি গ'ল আৰু পূজা কৰিবৰ কাৰণে ৰেডি কোনটো কি বুলি কয় মই কৈ আছোঁ বাৰু এইটো আমাৰ বা ৰাজা যোনটো এইটোত বহাইছে মানে চাকি বন্তি আৰু সেইটো মেইন চিজৌটো যোনটো বাথৌ বাৰাই বুলি কয় সেইটো তাৰপিছত এনেকৈ আৰু এইফালে যোনটো লাইন কৰি এনেকৈ ধূপ চুপ যোনটো মই অথনি ফাৰ্ষ্টত দেখুৱাইছিলোঁ সেইটো এইখিনি লাইনটো বৈচুমুঠি আলি বুলি কয় আৰু এইটো মাইনাও মানে মা লক্ষী আৰু চ' আমাৰ সেনেকৈ 4টা দেৱ দেৱীক পূজা কৰা হয় মা লক্ষী আছে এইফালে তাৰপিছত সেইফালে বৈচুমুঠি আলি এইটো আৰু সেইটো মানে বাঁহৰ সেনেকৈ জেওৰাৰ নিচিনা বনাই তেনেকৈ কৰা হয় আপোনালোকে দেখিবলৈ পাইছে আৰু সেইবিলাক আৰু যোনটো অথনি আমাৰ বাথা বুলি কৈছিলোঁ সেইটো দেখুৱাইছিলোঁ সেইটো এনেকৈ ইয়াতে কিবা কিবি মেৰুৱা হয় মানে মই ইমান ভালকৈ নাজানো তেওঁ যিমানখিনি জানো সেইখিনি কৈছোঁ বাৰু দেখুৱাইছোঁ আপোনালোকক চ' আপোনালোকেও জানিব আমাৰ বড়ো নিয়ম নীতি আৰু এইফালে সিজৌগুৰি মেইন যোনটো আমাৰ বাথৌ বাৰাই আৰু এইফালে হৈছে বা ৰাজা তেনেকৈ ভালকৈ ধুনীয়াকৈ বহাই কৰি তাৰপিছত আমাৰ মানে পূজা আৰজটো গোৱা হয় এতিয়া কিৰপালটো তলত বহাই দিব আৰু পিছত আৰজ গোৱা হ'ব আমাৰ এইটো ঘৰতে পূজা কৰা হয় যোনটো আগৰ মানে ককাহঁতৰ আছিলে আৰু বুঢ়া গোহাঁই বুলি কয় সেইটো মানে এইটো বেলগছৰ তলত সেনেকৈ পূজা দিয়া হয় এইটো বেলগছটো কিমান ডাঙৰ চাওক বেল লাগিও আছে পকি আছে কেইটামান সৰিলে সেয়া কেইটামান লাগি আছে পাত চাত চব সৰি টকলৌ হৈ গৈছে আৰু
তো ফ্ৰেণ্ডছ এইফালে পূজা চলি আছে পূজাৰ পিছততো মানে খোৱা পোৱা খানা পিনা এইবিলাক হ'ব চ' সেইটো কাৰণে ৰেডি কৰি আছে মই সেইটো দেখুৱাইছোঁ বাৰু আমাৰ বৌহঁত আৰু আইতা চ' দেখুৱাইছোঁ কি বনাইছে পূৰা লাগি আছে পূজা শেষ হোৱাৰ পিছত এইটো খাম আৰু চবেই এইটো চৰাই মাংস আছিলে মুৰ্গী মাংস তাৰপিছত কুচিয়া আছে মাছ আছে আৰু ইফালে চব্জি Omena. Mana kalau sah? Hai ne. Sabji kati hoi gol bohi ase. Aru ya. Jaluk kuti ase. এজনী বৌ আৰু এফালে ভাত সাত বনাইছে পুৰা খানা বনাই আছে আমাক দেখা দে ভালকে বিলাহী আৰু মাছ বনাব আৰু এফালে কুচিয়া আলু ভাজি দেখা দে কুলা দে বহুত খোৱাদ আছে খাবলে তামাম ৰান্ধনি একদম Nah, aku mau beli nama ayu dulu nih kan, mau beli. Ya mas. Mas bilahi bonabo, kusia bonabo. Aru solai murgi mangko ase. Pura khana ekdom. Mas mangko. Eku eri khana mana, sob ase lahe lahe na. আৰু এফালে পূজা চলি আছে শেষ হোৱা নাই দেখুৱাই গৈছোঁ চাই যাব Baunu जायो खुलुमनो फायनांगोनलै তো ফ্ৰেণ্ডছ আমাৰ এতিয়া পূজাও হৈ গ'ল প্ৰসাদো খালোঁ কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ খানা চানাও মানে খোৱা প্ৰসাদ খোৱাৰ পিছত মানে ভাত চাত খানা পিনাও হৈ গ'ল কিন্তু মই ভিডিঅ'টো কৰিবলৈ পাহৰিলোঁ যেতিয়া খাই শেষ হ'ল তেতিয়াহে মনত পৰিছে তেও ফটোকেইটাকে লগাই দিলোঁ আৰু বেয়া নাপাব ফটোকেইখনকে চাব লাগিব আৰু এতিয়া ভিডিঅ'টো কৰিব নোৱাৰিলোঁহে